মৰমৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হ'ল চিকেন কাৰী। এয়া আমি চিকেন বইল দি লৈছোঁ পোনপ্ৰথমে। তাৰপিছত এয়া হ'ল পেপচিকাম জ্বলা, আৰু এয়া আমাৰ কাটি থৈছোঁ এয়া পিঁয়াজ, আৰু এয়া আমাৰ হ'ল সেৱা বেহাৰ আমি তিয়াই থৈছোঁ অকণমান। এয়া আলু বইল দি থৈছোঁ। এয়া আমাৰ মছলা গুড়ি, এয়া আমাৰ কাশ্মীৰী লাল, আৰু ইয়াতে মছলা আছে পেকেটত। ইয়াত আছে ধনিয়া পাউডাৰ, আৰু এইটো আমাৰ বেচন, আৰু আমাৰ ইয়াত জলকীয়া, নহৰু, আদা আমি ইয়াত পিচি লৈছোঁ গিলাচতে, যিহেতু আমাৰ বাচন বৰ্তন নাই। প্ৰথমে মাংসখিনিত অকণমান মিঠাতেল দি দিলোঁ, কেঁচা মিঠাতেল। ইয়াত ধনিয়া দি দিলোঁ, চেকেনি গৰম মছলা দিলোঁ। এইবাৰ আমি দিবলৈ ওলাইছোঁ ৰেড চিলি পাউডাৰ। তাৰপিছত ইয়াত আমি এবাৰ দিম বেচন। এইবাৰ আমি ইয়াত বেচন দিম। বেচন দি উঠি এইখিনি ধুনীয়াকৈ মঠি ল'ম হাতৰ আঙুলিৰে। আমি KFC ষ্টাইলত চিকেন কাৰী বনাবলৈ চেষ্টা কৰিছোঁ ঘৰতে, যাতে আপোনালোকে ঘৰত বহি KFCৰ সোৱাদ ল'ব পাৰে। আমি ইয়াত যিহেতু আটাখিনি বস্তু এড কৰি দিলোঁ, গতিকে এইটো আমি 10 মিনিটলৈ ঢাকনি মাৰি ৰাখি দিম, যাতে বস্তু ধুনীয়া মছলাখিনি লাগি ধৰে মাংসখিনিত। তাৰপিছত আমি ৰেচিপিটো বনাবলৈ আমি সাজু হ'ম। এতিয়া আমি তিয়াই থোৱা সৰিয়হখিনি আমি পিচি ল'ম অকণমান, যাতে সৰিয়হটো মিহি হৈ উঠে। পিচি ল'লে ভাল হ'ব, দেখিবলৈ ভাল হ'ব, আৰু বস্তুটো মিলিব, সোৱাদো হ'ব। এয়া আমি সৰিয়হখিনি ধুনীয়ামতে পিচি ল'লোঁ গিলাচতে। আপোনালোকৰ ঘৰত যদি কিবা তেনেকুৱা আছে মিক্সি বা বটা, তাত আপোনালোকে পিচি ল'ব পাৰে। এনেকুৱা ধুনীয়াভাৱে পিচি ল'ব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বুজি দেখাবা। এয়া আমি লাগিব, যিহেতু গেছটো জ্বলাই ল'লোঁ। লাহেকৈ আমি কেৰাহীটো বহাই দিলোঁ। কেৰাহীটো গৰম হ'বলৈ আমি ইয়াতে ক'ৰবাত 1 মিনিটমান ৰাখি দিলোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত ইয়াত আমি তেল ঢালি দিম, যাতে তেলটো গৰম হৈ উঠে। তেলটো আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী দিব, যাৰ যিমান মন যায়। কেঁচা জলকীয়া দিলোঁ, তেজপাত দি দিলোঁ, জুইটো কমাই ল'ব গেছৰ জুইটো। তাৰপিছত শুকান জলকীয়া দিলোঁ। তাৰপিছত ইয়াত আমি পেষ্টখিনি দি দিলোঁ। পেষ্টখিনি সুন্দৰভাৱে দি দিলোঁ। দি পেলাই এইটো অকণমান এনেকুৱাকৈ লৰাই থাকিব, যাতে পেষ্টটো গল্ডেন ব্ৰাউন হৈ উঠে ধুনীয়াভাৱে। তাৰপিছত ইয়াত আমি মাংসখিনি এড কৰি দি দিম। এতিয়া আমি ইয়াতে মিলাই দিম অৰ্থাৎ মাংসখিনি কিন্তু আমি 15 মিনিট সময় ইয়াত ময়দা বেচন লগাই আমি ঢাকনি মাৰি থৈছিলোঁ। আপোনালোকে যেনেকৈ থ'ব, তেতিয়া মাংসটোৰ সোৱাদটো ফুটি উঠিব। তেনেকুৱাকৈ ল'ব, আৰু মাংসটো বইল কৰি ল'ব। কিন্তু আমি বইল কৰি লৈছোঁ, সেইটো আমি হেৰি কৰা নহ'ল ভিডিঅ'টো। এনেকুৱাকৈ অলপ আমি গুড়ি পিচি থোৱা আদা, নহৰু, জলকীয়াৰ লগতে ইলাচি গুড়িখিনি আমি ইয়াত মিহলি কৰি দিলোঁ, যাতে মাংসৰ লগত সমানে ভাজা যায় মছলাখিনি। আৰু মছলাখিনি যাতে মাংসত সমানে লাগি ধৰে, তেতিয়া মাংসটোৰ সোৱাদটো আপোনালোকে বুজি পাব। ধুনীয়াকৈ অকণমান এনেকৈ লৰাই দিব। লৰাই দি যাতে মাংসটো তলপৰ কৰি দিব, যাতে মাংসটো ধুনীয়াভাৱে কেৰাহীটোত লাগি নধৰে। তেনেকুৱাকৈ পটাচপাত অকণমান লৰাই থাকিব। মাংসটো সিজাত সুবিধা হোৱাৰ কাৰণে অকণমান নিমখ আমি এড কৰি দিলোঁ। আপোনালোকেও তেনেকুৱা দিব পাৰে, বা পিছতো দিব পাৰে, এইটো আপোনালোকৰ অপশ্যনেল হয়, যেতিয়াই তেতিয়া দিব পাৰে। এনেকৈ লৰাই থাকিব, যাতে মাংসটোত নিমখ সানি সকলোটো মিলি যায়। তেনেকুৱাকৈ লৰাই থাকিব অকণমান।
আমি ইয়াতে পেচি থোৱা সৰিয়হখিনি ইয়াতে মিহলি কৰি দিলোঁ। অলপ সৰিয়হ পেচি থৈছিলোঁ, তাক আমি ইয়াতে মিহলি কৰি দিলোঁ। আপোনালোকেও এনেকুৱাকৈ দি দিব, তেতিয়াহে আপোনালোকে KFC চিকেন টাইপৰ সোৱাদ পাব। আৰু ইয়াত বাটাৰ, কাজু বাদাম, মিল্ক এইবিলাকো দিব পাৰে। এইটো আমাৰ আজি অনা নহ'ল, পাহৰি গ'লোঁ, হঠাতে বনালোঁ ৰেচিপিটো। নেক্সট টাইম আমি ভালকৈ আকৌ এটা বনাম ৰেচিপি, এনেকুৱা ৰেচিপি। লাৰি দিব। এইবাৰ আমি ইয়াতে কাটি থোৱা কেপচিকাম জ্বালাখিনি ইয়াত কৰি দিলোঁ। লগতে ইয়াতে আমি কম বেছি পৰিমাণে মছলা এড কৰিম। কালাৰত দিছোঁ অলপমান কাশ্মীৰী লাল, আপোনালোকেও দি দিব যাতে মাংস দেখিবলৈ ধুনীয়া হয়। কমকৈ দিব, কাৰণ এইটো বেছি দিলে বেয়া। ইয়াতে আপোনালোকে মছলা ইউজ কৰিব। আমি বিৰিয়ানী মছলা আছিল, আমি বিৰিয়ানী মছলাকে ইয়াতে দি দিলোঁ। আৰু গৰম মছলাৰ ঠাইত আমি হেৰি দিছোঁ ইয়াতে, বিৰিয়ানী মছলা অলপমান দি দিছোঁ। কালাৰ অহাৰ কাৰণে হালধি গুড়ি দি দিব, যাতে মাংসখিনি এটা কালাৰ এটা আহে। দি পেলাই সুন্দৰভাৱে এনেকুৱাকৈ লাৰি থাকিব। বইল কৰি থৈছোঁ আলু, আৰু ইয়াত ধুনীয়াকৈ হেৰি কৰি লৈছোঁ, পিটিকি লৈছোঁ, আৰু ইয়াতে আমি এড কৰি দিলোঁ আলুটো। আপোনালোকে তেনেকৈ ল'ব। লৈ সুন্দৰভাৱে অলপমান এনেকুৱাকৈ মিহলি কৰি দিব, যাতে আলুটো তল ওপৰ হয়, মাংসৰ লগত মিলি যায়। এতিয়া আমি ইয়াত পানী দি দিলোঁ মাংসখিনিত। এতিয়া আমি ইয়াত আকৌ অলপ নিমখ এড কৰিম। প্ৰথমতে ইয়াতকৈ নিমখটো অলপ দিব লাগিব। এতিয়া আমি সোৱাদ অনুসাৰে অকণমান গৰম মছলা ইউজ কৰিলোঁ। মাংসটো অকণমান লাৰি দিলোঁ। ঢাকনিটো মাৰি দিম, যাতে মাংসটো ধুনীয়াভাৱে সিজি উঠে আৰু মাংসটো হোৱালৈ ঢাকনিটো থাকিব। ঢাকনিটো মাৰি দিলোঁ মাংসটো হোৱালৈকে। জুইটো অকণমান বঢ়াই দিব গেছৰ ফ্লেমৰ। মাংসটো হৈছে নে হোৱা নাই। ধুনীয়াভাৱে হেৰি উঠিছে।
আমাৰ মাংস হৈ গ'ল। ইয়াক আমি এতিয়া নামি দিব পৰা হৈছোঁ। এতিয়া আমি গেছৰ জুইটো অফ কৰি দিওঁ। আমাৰ খানা হৈ গ'ল। আমাৰ খানা তৈয়াৰ হ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধুবৰ্গৰ মাজত।